হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আপোনালোকে গম পাইছে মই বৰ্তমান আছোঁ গুৱাহাটীত। আহিছিলোঁ খেল চাবলৈ বুলি। খেলৰ ব্লগিংটো আপলোড কৰিম আৰু দুদিনমান লেট হ'ব যদিও আপলোড কৰিম। আৰু এইখন হৈছে নিউ ফ্লাইঅভাৰখন। আৰু ইয়াৰ যিবিলাক লাইটিংবিলাক আপোনালোকে চাওকচোন, আমাৰ জাতীয় পতাকাখনৰ আৰ্হিতে খুব ধুনীয়াকৈ লাইটিংবিলাক কৰিছে। তো কিমান বেছি ভাল লাগিছে আপোনালোকক মই বুজাই ক'ব নোৱাৰোঁ, মানে আপোনালোকে চাওকচোন এবাৰ। তাতোতকৈ বেছি আৰু এটা বস্তু ভাল লাগিছে, আপোনালোকে চালে গম পাইছে নিশ্চয়, খুব ধুনীয়াকৈ আৰ্টবিলাক কৰা আছে। বহুতেই বেছি ধুনীয়াকৈ আৰ্টবিলাক কৰা আছে। এইবিলাক চাওক কি ধুনীয়া আৰ্ট, মানে সম্পূৰ্ণ মানে ব্ৰিজখনৰ ওপৰত মানে আৰ্ট কৰা আছে। আৰু সেই পোনে পোনে দেখি থকা পাহাৰখন হৈছে কালা পাহাৰ। আৰু আমি আগলৈ গৈ থাকোঁ আৰু ক'তনো যাওঁ আপোনালোকে চাই থাকক। আৰু আমি বৰ্তমান আছোঁ তাজ ভিভান্তাত। আৰু আমাৰ এইফালে মাইনা বহি আছে। হাই কৈ দিয়া, হাই কৈ দিয়া। তাৰপাছত আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ, তো আপোনালোকে চাই থাকক। তো আহি পাই গ'লোহি আমি তাজ ভিভান্তাত। আৰু মাইনা, বিশেষকৈ আমাৰ মাইনা আমনি কৰি আছিলে যাম বুলি, সেইটো কাৰণে তাইক লৈ আহিলোঁ তাইৰ মনৰ আশাটো পূৰণ কৰি দিবলৈ। তো এয়া চাওকচোন কিমানে বেছি ধুনীয়া 5 ষ্টাৰ হোটেল। বাপৰে কিবা এটা ভাল লাগি গৈছে মানে আহি, ইমান বেছি ধুনীয়া ভিতৰবিলাক, খুব ধুনীয়াকৈ লাইটিংবিলাক কৰা আছে। মানে বুজাই ক'ব নোৱাৰি আৰু, আহিলে মেলিলে আপোনালোকে গম পাব। বহুত বেছি ধুনীয়া মানে। আৰু এইবিলাক চাওক, এইফালে চোৱা মাইনা, এইফালে চোৱা, নচুবা হাত নচুবা। আৰু এইফালে মানে আমাৰ ট্ৰেডিশ্যনেলটো দেখাইছে, এৰী স্কাৰ্ফ হয় সেইকেইখন। আৰু এয়া খুব ধুনীয়াকৈ ৱালত মানে হেৰিবিলাক কৰি ৰাখিছে, পেইণ্টিংবিলাক। আৰু মাইনা আচলতে আজি বেজি খোজ খালে, এয়া দেখাইছে তাই বেজি খোজ খাই আহিলে। তো সেইটো কাৰণে অকণমান খোজ কৰি দিছোঁ আৰু লৈ আহি ইয়াতে। আৰু এইটো হৈছে বেক চাইডটো, হোটেলৰ বেক চাইডটো চাওক না, ইমান বেছি ধুনীয়া মানে কি ক'ম আৰু। আৰু আমাৰ এইজনী চাওক, অকল ভিডিঅ' বনাবলৈ তাইকো লাগে মানে এতিয়া। আৰু কি হ'ল বা, কি কৰিছা এইটো? আৰু এইটো হৈছে ছুইমিং পুল। ইয়াতে যিসকলে থাকিব আৰু তেখেতলোকে পূৰা ধুনীয়াকৈ গা চা ধুব পাৰিব ছুইমিং পুলত। আৰু এয়া দেখিছে, এইফালেতো খুব ধুনীয়াকৈ একদম ৰেষ্ট ল'ব পাৰিব, গা চা ধুই আৰামছে একদম মানে শুই থাকিব পাৰিব। আৰু সেইটো এটা কলৰ নিচিনা কিবা এটা আছে, ইয়াৰ ভিতৰত কিবা লাঠি ভৰাই থৈ দিছে। আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল আছে, চাওক ইমান ধুনীয়াকৈ সজাই থৈছে, ইমান ধুনীয়া, বহুত ধুনীয়া মানে একদম। আপোনালোকে যদি আহে তেতিয়া ভাল লাগিব। আৰু আপোনালোকেতো গম পাইছে, এইখন আমাৰ মাইনাই বনোৱা ভিডিঅ'। তো মই নিদিয়াকৈ থাকিব নোৱাৰিলোঁ, তাই ইমান ধুনীয়াকৈ কৈছে, সেইটো কাৰণে মই ভিডিঅ' তাই দিয়া মানে কৰি দিয়া ভিডিঅ'টো ইয়াতে এড কৰি দিছোঁ। এইবাৰ অকণমান ওপৰলৈ বুলি উঠি আহিছোঁ।
আৰু আহি গ'লোঁ ওপৰলৈ আহিছোঁ মানে কিবা এনেই চাবলৈহে আহিছোঁ কি আছেনো চাবলৈ বুলি আহিলোঁ আৰু ইয়াত বিশেষকৈ গেষ্টসকল থকাৰ কাৰণে ৰুমবিলাক আছে লগতে ইয়াতে বিভিন্ন ধৰণৰ বিজনেছ চেণ্টাৰ জিম চেলন তেনেকৈ মানে কিবাকিবিবিলাক আছে বহুত কিছুমান পাৰ্টকৈ মানে আছে আৰু ইয়াৰ পৰা খুব ধুনীয়াকৈ বাহিৰখন দেখি থাকি আপোনালোকে চাওক কি ধুনীয়া লাগিছে এয়া বাহিৰখন দেখি থাকি ধুনীয়াকৈ আৰু ইয়াত থকা কথাটো ক'বই নালাগে আৰু ইয়াত থকাৰ মজাই বেলেগ হ'ব আৰু ওপৰলৈ যাবলৈ হ'লেও লিফ্টত যাব লাগিব আৰু ওপৰলৈ নাযাওঁ আমি আহিলোঁ যিহেতু ফাৰ্ষ্ট টাইম বুলি আহিলোঁ আৰু আহি যি পাৰিলোঁ অলপমান চালোঁ আৰু আপোনালোকক দেখুৱালোঁ আৰু খুব ধুনীয়াকৈ ৱালবিলাকত পেইণ্টিংবিলাক আছে সেইটো এটা খুব ভাল লাগিছে মানে বিভিন্ন ধৰণৰ পেইণ্টিংবিলাক আছে বৰষুণ দিছে তাই মানে পূৰা ফূৰ্তি পাই গৈছে ইয়াতে মুকলি পাই খেলিছে পূৰা আৰু যিহেতু দেৰি হৈ গ'ল বহুত আমি এতিয়া যাওঁগৈ এয়া ফ্ৰণ্টৰ ছাইডটো দেখুৱাই দিছোঁ অকণমান আপোনালোকক যদি আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব